আজি আমি বনাবলৈ লৈছোঁ পিঠাগুড়িৰ বৰফি। পিঠাগুড়ি লৈছোঁ তোমাৰ ডাঙৰ কাপেৰে 2 কাপমান। এতিয়া কেৰাহীত পিঠাগুড়িখিনি দি দিছোঁ, ভাজি ল'ম। প্ৰায় 8-10 মিনিটমান ভাজিছোঁ। পিঠাগুড়ি ভজা হৈ গ'ল। কেৰাহীত দি দিছোঁ পানী। ডেৰ কাপ পানী দি দিলোঁ। চেনি দিছোঁ এবাটি। ভালকৈ গলিবলৈ দিওঁ। ইলাচি গুড়ি দিছোঁ আধা চামুচ। পিঠাগুড়ি সেই দি দিছোঁ অলপ অলপ। ভোক লাগিছে মানে পিছত এতিয়া বৰফিৰ কাৰণে পিঠাগুড়ি ৰেডি হৈ গ'ল। হ'ব ঘি 2 চামুচ দি দিছোঁ। ঘি দি ভালকৈ সানি ল'ম। এটা কাঁহী এখনত ঘি লগাই লৈ লৈছোঁ। হৈয়ে গেল আৰু কি বনাই কাঁহীখনত নমাই লওঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি বাটজি মস্ত ওজন আছে এনে তো ওজন হয়ে আর দুখান গুড়ি সুজিয়ে বৰফি বনালোঁ। এতিয়া এনেকৈ এখন চামুচেৰে ভালকৈ সমানকৈ দি দিছোঁ। এতিয়া বৰফিকেইটা এনেকৈ কাটি ল'ম। বৰফিকেইটা এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। ধন্যবাদ।